আজি যে এই তহঁত দুটা আহিলি এই বাকীবোৰনো ক'ত গ'ল হা এই ক'ত গ'ল বাকীবোৰ ছাৰ এই শনি ফুৰিব গ'ল লাচিতে বিয়া খাব গ'ল ছাৰ বিয়া খাব গৈছে এই তহঁতেও নাহা হয় এই কিয়নো আহিলি তহঁতে হা নাহা হয় ন সিহঁতৰ দৰে তহঁতেও বিয়া খাব যা ফুৰিব যা কিয় আহিলি তহঁতে ছাৰ আমি মানে পঢ়িম বুলিয়ে আহিছোঁ ছাৰ এই পঢ়িম বুলি আহিলোঁ বাৰু হ'ব দে অলপ হুলস্থুলটো কম কৰ এই তই কচোন এই ইয়াৰ পৰা জুনলৈ বেছি দূৰ নে এই তাজমহললৈ বেছি দূৰ দে লগ বেগেতে ক ছাৰ আপুনি এইটো বৰ ডাঙৰ প্ৰশ্ন কৰিলে ছাৰ এইটো প্ৰশ্ন মই পাৰিম তোক কিয় ক'ব দিম মই ক'ম আকৌ মোক সুধিছে ছাৰে তোক কিয় ক'ব দিম ছাৰ তাজমহল বেছি দূৰ মানে ছাৰ আমি তাজমহলটো নেদেখোঁৱে ইয়াৰ পৰা আমি তাজমহলটো দেখা নাপাওঁ কিন্তু ছাৰ আমি জোনটো যে দেখিয়ে থাকোঁ ছাৰ ৰাতি হ'লে আমি জোনটো দেখোঁৱে কিন্তু তাজমহলটো আমি নেদেখোঁ সেইকাৰণে ছাৰ এই তাজমহলটো বহুত দূৰ আৰু জোনটো ওচৰ কথাটো পিছে নোহোৱা নহয় হয়তো আমি সদায় যোনটো দেখিয়ে থাকোঁ আৰু তাজমহলটোতো এদিনো নেদেখোঁ হয় দে এই তোৰটো শুদ্ধ উত্তৰ ঠিক আছে বাৰু এই তই কচোন এই সাতে পাঁচে কিমান ছাৰ আপুনি এই প্ৰশ্নটো নেজানে ইমান সহজ প্ৰশ্ন সাতে পাঁচেচোন ৭৫ সাতে পাঁচে তোৰ মতে ৭৫ হ'ব পাৰে তই কচোন এই সাতে পাঁচে কিমান ছাৰ মই জনামতে ছাৰ সাতে পাঁচে ৭৫ নহয় ছাৰ সাতে পাঁচে ১২হে ছাৰ এই সাতে পাঁচে ১২ নহয় ছাৰ মোক বায়ে শিকাইছে সাতে পাঁচে ৭৫ সাতে পাঁচে ৭৫ তোৰ বাৰে কৈছে তোৰ বাৰে কিমান পঢ়া বিএ পাছ ছাৰ হ'ব পাৰে তোৰ বাৰে বিএ পঢ়াটো হ'ব পাৰে তোৰ বাৰে কিমান পঢ়া বাজনী ছাৰ MA পাছ কৰিলে MA পাছ তোৰটো হ'ব পাৰে বাৰু আৰু মই তোৰতো প্ৰশ্ন নকৰোঁ সেইদিনা যে মই কৈছিলোঁ কথাটো মনত আছে নহয় আজি যে আমাৰ স্কুলত অফিচাৰ আহিব আৰু তহঁত দুটাক কৈছিলোঁৱে চাগে ন কিবা অলপ শিকি আহিবি সেইকাৰণে মই এইকেইটা প্ৰশ্ন ধৰিলোঁ গম পাইছনে ঘপককৈ ছাৰে ধৰিব পাৰে নহয় তোমালোকে গম পাইছাই নহয় মই আহিম বুলি ছাৰে কৈছে চাগে আগত ন এতিয়া মোৰ নামটো হৈছে কুলধ চলিহা আৰু তোমালোকক ছাৰে কৈছে চাগে মই আজি প্ৰশ্ন কৰিম বুলি আহিম আৰু এই তুমি কোৱাচোন এই লাচিতে কিয় গড় কাটিছিল ছাৰ সেইটো প্ৰশ্ন ছাৰ মই নাজানো মানে ছাৰ মই এইকেইদিন স্কুললৈ অহা নাছিলোঁ সেইকাৰণে ছাৰ নেজানো প্ৰশ্নটো হেৰা আপুনি এইটো কি জ্ঞান দিছে আৰে লাচিতে গড় কটা কথা নেজানে আচৰিত কথা বে ক্লাছ 9 পালেহি আৰু লাচিতে গড় কটা কথা নেজানে তাৰমানে আপুনি শিকোৱা নাই বাৰু এই তুমি কোৱাচোন এই লাচিতে কিয় গড় কাটিছিল কি ছাৰ লাচিতে গড় কাটিছে লাচিতচোন ছাৰ মোৰ বেষ্ট ফ্ৰেণ্ড হয় সি গড় কাটিছে আৰু মই নেজানো সেইটো কিন্তু সি মোক বহুত বেয়া কৰিছে তাক পালে ছাৰ মই চাব কি কৰিম সি বহুত বেয়া কাম কৰিছে ছাৰ সি গড় কাটিছে আৰু মই নেজানো কি কৈছাহে তুমি এইবোৰ হেৰি আপুনি কি জ্ঞান দিছে এই দুজন ছাত্ৰক আৰু বাকীবোৰতো নাই আৰু এই দুজন ছাত্ৰকে আপুনি ভালকৈ জ্ঞান দিব পৰা নাই আৰু লাচিতে গড় কাটিছিল কিয় নেজানে ইমান এটা সাধাৰণীয় প্ৰশ্ন আৰু আপুনি তেওঁলোকক সেই এনচাৰটো শিকোৱা নাই আজিলৈকে আপুনি কওকচোন লাচিতে কিয় গড় কাটিছিল নহয় মানে ছাৰ ময়ো মানে এই স্কুলত নাচিছিলোঁ 4 বছৰমান মানে মোৰ এটা অসুবিধা মানে মোৰ মানুহজনী প্ৰেগনেণ্ট আছিল ছুটীত আছিলোঁ এতিয়া লাচিতে গড় কাটিছে ছাৰ নেজানো নহয় কোনদিনাখন কাটিছিল আৰু কিয় কাটিছিল সুধিব লাগিব ছাৰ তেতিয়াহে ছাৰ মই ক'ব পাৰিম কিয় গড় কাটিছিল লাচিতে তাৰমানে আপুনিও নেজানে আপুনি এজন মাষ্টৰ নহয় আপুনি এই পোৱালীবোৰক একো জ্ঞানেই দিয়া নাই মই আপোনাৰ ওপৰত একশ্যন ল'ম
কৈ দিলোঁ মই আপোনাৰ ওপৰত একশ্যন ল'ম চালা গাধৰ মাষ্টৰ